নমস্কাৰ সকলোকে মোৰ নাম আদিত্য বৰা এণ্ড ৱেলকাম টু বিবি ইনভেষ্টমেণ্টছ কালি আমি কিছু জোন চাইছিলোঁ যোনখিনি জোনছ আমি এনালাইজ কৰি কৈছিলোঁ যে এইকেইটা এইটো ছাপ্লাই জোন হয় এইটো এটা ডিমাণ্ড জোন হয় নৰ্মেলি এটা ছাপ্লাই জোনৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দিয়ে তললে এণ্ড ডিমাণ্ড জোনৰ পৰা এটা ৰিভাৰ্চেল দিয়ে ওপৰলে চ' কালি আমি ফাৰ্ষ্ট চাইছিলোঁ BPCL চ' BPCLৰ যদি আমি জোন চাওঁ তেনে BPCL এটা ধুনীয়া ৰিয়েকশ্যন দিছে নিজৰ লেভেলৰ পৰা এইটো চাওঁ কালি আমি এটা BPCLৰ লেভেল মাৰ্ক কৰিছিলোঁ যোনটো আপোনাৰ ডেছক্ৰিপশ্যনৰ ভিডিঅ' লিংক দিয়া আছে আপুনি গৈ চাব পাৰে আমি 297.70 এটা মাৰ্ক কৰিছিলোঁ ছাপ্লাই জোন এক্সেক্টলি সেই পইণ্টৰ পৰা এটা ধুনীয়া ৰিয়েকশ্যন দিছে দেন চাউণ্ড ট্ৰেণ্ড যোনটো এটা ষ্টপ লছ হৈছে এটা ধুনীয়া ষ্টপ লছ হৈছে চাওক চৰি ট্ৰেণ্ড নহয় আমাৰ এছিয়ান পেইণ্ট এটা ধুনীয়া ষ্টপ লছ লৈছোঁ আমি আজি চ' এছিয়ান পেইণ্টৰ ধুনীয়াকৈ ষ্টকটো তললৈ আহিছে ৰিয়েকশ্যন দিছে অলমষ্ট 1:1 দিলে তাৰপিছত চাব পাৰে ধুনীয়াকৈ এটা ষ্টপ লছ দিছে স্ল'লি এণ্ড ষ্টেডিলি ইভেন দেন এইটো এটা ৰিয়েকশ্যন দিছে এই লেভেলৰ পৰা এইটো চাব পাৰে দেন চাওঁ অৰ'ফাৰ্মা আমাৰ এইটো এনালিচিছ আছিলে যে 1247.20 যদি আহে তেন্তে চান্সেছ আছে যে ওপৰলৈ যাব চ' ফাৰ্ষ্ট এবাৰ আহিলে ওপৰলৈ গ'ল দেন ছেকেণ্ড এবাৰ আহিলে অলপ ওপৰলৈ গ'ল দেন থাৰ্ড টাইম কণ্টিনিউৱাছ ভাল ওপৰলৈ গুচি গ'ল অ'কে চ' বাকী ষ্টককেইটা যদি আপুনি চাবলৈ হয় কালি ভিডিঅ'টো এবাৰ চাব আৰু ষ্টকখিনি এবাৰ এনালাইজ কৰিব যে কোনকেইটা ষ্টপ লছ খালে আৰু কোনকেইটা প্ৰফিটত গ'ল চ' আজিৰ কাৰণে যদি ডিমাণ্ড জ'ন এণ্ড ছাপ্লাই জ'নৰ এনালিচিছ চাওঁ তেন্তে IOC এটা ভাল কেণ্ডিডেট হয় যাৰ ছাপ্লাই জ'ন আছে এৰাউণ্ড 140.76 যোনটো এৰাউণ্ড এটা ৰেলী বেছ ড্ৰপ হয় চ' এই ছাপ্লাই জ'নটোত মই কালি চাম যে যদি মই এণ্ট্ৰি পাওঁ তেতিয়াহ'লে মই শ্বৰ্ট কৰিবলৈ চাম দেন মই নেশ্যনেল এলুমিনিয়াম এটা লেভেল হয় কিন্তু ইয়াত মই অলপ কনফিউজড হৈ আছোঁ যিহেতু দুটা লেভেল আছে এটা 248ত লেভেল আছে এটা 250ত লেভেল আছে যদি প্ৰাইচটো ছেকেণ্ড লেভেললৈকে যদি যায় অপেনিং হয় তেতিয়াহ'লে মোৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হ'ব মই ইয়াত শ্বৰ্ট কৰিব পাৰিম ইয়াত শ্বৰ্ট কৰি এইটো ষ্টপ লছ লগাই মই হোল্ড কৰিম টিল 2.45:1 এইটো দেখিছে ৰিস্ক ৰিৱাৰ্ড আহি আছে মোৰ অলমষ্ট ইমানলৈকে ৱেইট কৰিম দেন নেক্সট হ'ল ACC অ'কে ACC আমাৰ এটা লেভেল আছে চৰি ACC এটা লেভেল 2276ত আছে চ' এতিয়া মাৰ্কেট চলি আছে 2291 যদি মাৰ্কেট তললৈ আহে 2276লৈকে তেতিয়া মই এইটো লং কৰিবলৈ চাম ব্ৰিটানিয়াত আমাৰ এটা জ'ন আছে যোনটো অলপ তলত আছে চ' ব্ৰিটানিয়া জ'নটো মই ইয়াত চাম 4851ত মাৰ্কেট চলি আছে 4909ত চাওঁ ইয়াত যদি তললৈ আহে যদি মই এণ্ট্ৰি পাওঁ যিহেতু ইয়াত এটা গেপ লেভেল আছে প্লাছ এটা ড্ৰপ বেছ ৰেলী হয় চ' এই লেভেললৈকে হয়তো তললৈ অহাৰ চান্স আছে যদি আহে তেতিয়া মই এই ডিমাণ্ড জ'নত নিজে মই বাই কৰিম মোৰ পাৰ্চনেল এণ্ট্ৰি ষ্টপ লছ আৰু টাৰ্গেট মই বেলেগ ধৰণে থৈছোঁ চ' কাইণ্ডলি আপোনালোকে এবাৰ নিজে এনালাইজ কৰি ল'ব এবাৰ নিজৰ ইনভেষ্টমেণ্ট এডভাইজাৰ কনচাল্ট কৰি ল'ব কোনটোত এণ্ট্ৰি ৰাখিলে ভাল কিমান ষ্টপ লছ ৰাখিলে ভাল ৰিস্ক মেনেজ কৰি ল'ব এইটো একো ট্ৰেডিং টিপ নহয় এইটো জাষ্ট ফৰ এডুকেশ্যনেল পাৰ্পাজ আপুনি জাষ্ট অবজাৰ্ভ কৰিব হাউ দ্য লেভেলছ আৰ ৱৰ্কিং চ' কনফাৰ্জ এটা চাব পাৰে এটা লেভেল হয় চ' কনফাৰ্জৰ এটা লেভেল আছে যোনটো এৰাউণ্ড 8761ত আছে আৰু এতিয়া মাৰ্কেট চলি আছে এৰাউণ্ড 8718 চ' ডেট মিনছ আমি আগতীয়াকৈ এনালাইজ কৰিছোঁ যে মাৰ্কেটখন যদি ইয়াৰ পৰা ইয়ালৈকে যায় ইয়াৰ পৰা কি ৰিয়েকশ্যন দিব কাৰণ আমাৰ এটা ৰুল আছে যে যদি সেই জোনটো ব্ৰিজ কৰি অপেনিং হৈ যায় তেন্তে আমাৰ জোনটো ইনভেলিড হৈ যায় আমি সেই জোনটোত এণ্ট্ৰি নলওঁ কেঞ্চেল কৰি দিওঁ আৰু আমি সদায় আফটাৰ মাৰ্কেট অৰ্ডাৰ লগাওঁ মাৰ্কেট খোলাৰ আগতে অৰ্ডাৰ লগাই থৈ দিওঁ তাৰপিছত আমি মাৰ্কেট দিনটো যেনেকৈ চলি থাকে তেনেকৈ আমি নিজৰ পজিশ্যন মেনেজ কৰি থাকোঁ দেন এইটো হ'ল পিণ্ডৰ লেভেল চ' এইটো চাওক এটা ছাপ্লাই জোন 4174 to 4184 চ' ইয়াত যদি এই পইণ্টলৈকে আহে এই ছাপ্লাই ৰেড লেভেলটোলৈকে যদি আহে মাৰ্কেটখন তেন্তে চান্সেছ আছে যে ইয়াৰ পৰা আকৌ এটা ৰিভাৰ্চেল দিব কিন্তু নহ'বও পাৰে এটা ষ্টপ লছো হ'ব পাৰে কিন্তু নিজৰ ৰিস্ক ৰিৱাৰ্ড যদি মেইনটেইন কৰি থওঁ তেতিয়া এই জোনছখিনিয়ে এটা ধুনীয়া ৰিটাৰ্ণ দিব পাৰে ইন দ্য ফিউচাৰ চ' এইটো এটা লেভেল হয় যোনটো এটা ৰেলী বেছ ড্ৰপ হয় এটা 4435 এণ্ড আমাৰ কাৰেণ্ট মাৰ্কেট প্ৰাইচ চলি আছে 4405 চ' মই জাষ্ট এইটো মাইনাছ কৰি দিওঁ চ' মাৰ্কেট যদি ইয়ালৈ আহে তেন্তে চান্সেছ আছে যে আকৌ ইয়াৰ পৰা এটা ৰিভাৰ্চেল দি তললৈ আহিব দেন চোলা ফিনেন্সৰ
এইটো এটা ডিমাণ্ড জোন আছে চ' ডিমাণ্ড জোনত নৰ্মেলি যেনেকৈ আমি কওঁ মাৰ্কেট ৰিভাৰ্চেল দিয়ে আৰু ওপৰৰ ফালে এণ্ড ছাপ্লাই জোনৰ মাৰ্কেট ৰিভাৰ্চেল দিয়ে তলৰ ফালে চ' এইটো এটা চোলা ফিনান্সৰ ডিমাণ্ড জোন হয় দেন বালকৃষ্ণ ইণ্ডাষ্ট্ৰিজৰ এটা ডিমাণ্ড জোন আছে যোনটো আমি এৰাউণ্ড থৈছোঁ 2863 এটা মাৰ্কেট চলি আছে 2842 চ' কালি কি হয় চাওঁ লেটছ hope for the best মাৰ্কেটখন ৰিভাৰ্চেল দিবলৈ ষ্টাৰ্ট কৰিছে নিফটি লেভেলছখিনি আমি অলপ চাই লওঁ নিফটিয়ে কেনেকৈ মুভ কৰিছে লেটছ চি জাষ্ট এ মিনিট অ'কে এতিয়া নিফটি ওপৰলৈ যাবলৈ ষ্টাৰ্ট কৰিছে দুটা হায়াৰ ল' বনালে চ' এক্সপেক্ট কৰিছোঁ যে এই গেপ লেভেল যোনটো আছে কালি আমি যেনেকৈ ডিছকাছ কৰিছিলোঁ এই গেপ লেভেলটোলৈকে এটলিষ্ট নিফটি অতি সোনকালে যাওক আমাৰ পৰ্টফলিঅ' গ্ৰীণ হ'ব অতি সোনকালে গ্ৰীণ হ'বলৈ ষ্টাৰ্ট হৈ গ'ল আৰু পজিটিভ হৈ যাব চ' চেনচেক্সৰ আই গেছ একে হয় অ'কে চ' নিউজ কিবা আছে নি আমি চাওঁ অল নিউজ অ'কে ডেটছ তেনেকুৱা একো নাই ষ্টাৰ্নিং লিভাৰ এটা আপডেট আছে বাকী জেনেৰেল নিউজত মেক্ৰ'ৰেপ অ'কে সেইটো নৰ্মেল নিউজ আছে তেনেকৈ মাৰ্কেটত একো নাই চ' এইখিনি আছিলে আপোনালোকে যদি এনালাইচিছ শিকিব বিচাৰিছে এনালাইজ কৰিব বিচাৰিছে মাৰ্কেটখন কেনেকৈ মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি বা ট্ৰেডিং কৰি এটা নমিনেল ৰিটাৰ্ণ যদি জেনেৰেট কৰিব বিচাৰে তেন্তে আপুনি আমাক ফ'ল' কৰিব পাৰে ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম চেনেল আছে আমাক ফেচবুকত ছাবস্ক্ৰাইব কৰিব পাৰে ফেচবুকত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে আমি ৰেগুলাৰ বেচিছত নিউজ আপডেটছ প্ৰভাইড কৰোঁ প্লাছ আমি এনালাইচিছ দিওঁ এণ্ড যদি আপুনি অতি ইনফৰ্মেশ্যন বিচাৰিছে তেন্তে আমাক যোগাযোগ কৰিব পাৰে এট 6901259262 এণ্ড আমি আপোনাক হেল্প কৰিম দেখাবলৈ যে মাৰ্কেটখন এক্সেক্টলি কেনেকৈ ৰিয়েকশ্যন দিয়ে অ'কে থেংক ইউ এণ্ড হেভ এ নাইচ ডে